আপোনালোকে জানেনে ফ্ৰী হিট বলত কি কাৰণত আউট হ'ব পাৰে খেলুৱৈজন? এইবাৰ ৱৰ্ল্ড কাপত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা মেচখনৰ পাছত চৰ্চালৈ আহে এইটো নিয়ম। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা মেচখনৰ শেষৰ অভাৰত বিৰাট কোহলি ফ্ৰী হিট বলটোত আউট হৈছিল আৰু তাৰ পাছত সেইটো বলত ৩ ৰান লৈছিল। সেই ৩ ৰানটো সমালোচনাৰ মাজত সোমাই পৰে। কিন্তু নিয়ম অনুসৰি বিৰাট কোহলি আউট হোৱা নাছিল আৰু আম্পায়াৰেও আউট দিয়া নাছিল আৰু সেইবাবে ICCয়ে বুজাই দিয়ে যে কোনকেইটা কাৰণত ফ্ৰী হিট বলত খেলুৱৈজন আউট হ'ব পাৰে। আচলতে ফ্ৰী হিট বলত ৩টা কাৰণত খেলুৱৈজন আউট হ'ব পাৰে। প্ৰথম কাৰণটো হৈছে যদি কোনো এজন খেলুৱৈ ফ্ৰী হিট বলত ৰান লওঁতে ৰান আউট হয় তেতিয়াহ'লে সেইটো কণ্ডিশ্যনত খেলুৱৈজনক আউট ধৰা হয়। দ্বিতীয় নিয়মৰ অনুসৰি যদি খেলুৱৈজন জানি বুজি ফিল্ডাৰৰ থ্ৰ'টো ৰখাবলৈ চেষ্টা কৰে সেইটো কণ্ডিশ্যনতো ফ্ৰী হিট বলত আউট মনা হয়। আৰু তৃতীয় নিয়মৰ অনুসৰি যদি খেলুৱৈজনে ফ্ৰী হিট বলত বেটেৰে বলটো দুবাৰ মাৰে বা হাতেৰে বলটো ৰখাবলৈ চেষ্টা কৰে তেতিয়াহ'লেও ফ্ৰী হিট বলত আউট ধৰা হয়। এইকেইটা নিয়মৰ অনুসৰি কোনো এজন খেলুৱৈ ফ্ৰী হিট বলত আউট হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোলৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।